নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো। বিজনীৰ 129 সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰম্ভ। চিৰাং জিলাৰ বিজনী চহৰৰ ঐতিহাসিক 129 সংখ্যক লক্ষ্মী পূজা এইবেলি কোভিড-19ৰ নিৰ্দেশনা মানি তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। আজি পুৱা পূজা কমিটিৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে পূজা কমিটিৰ সভাপতি ধনঞ্জয় ৰায়ে। এইবাৰ পূজা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটিৰ সভাপতি ৰায়ে জানিবলৈ দিয়া মতে এইবেলি চিৰাং জিলাৰ বিজনীৰ ঐতিহাসিক 129 সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা চৰকাৰী নিৰ্দেশনা মানি অকল মন্দিৰত পূজা অৰ্চনা অনুষ্ঠিত হ'ব। আজিৰে পৰা অহা 2 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া লক্ষ্মী পূজাৰ শুভ উদ্বোধক জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস, অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী, ৰাজহ চক্ৰৰ বিষয়া দৰদী দেৱৰায় বড়ো আৰু মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় সহ কেইবাজনো অতিথি উপস্থিত থাকিব। কাইলৈ 31 অক্টোবৰ, পহিলা আৰু 2 নৱেম্বৰত পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ 3 দিনে আইনসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব। এইবাৰ আমাৰ 129 সংখ্যক লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হ'ব লাগে, কিন্তু সাম্প্ৰতিক গোটেই বিশ্বত যিটো কোভিড মহামাৰী প্ৰকোপ, তাৰ কাৰণে আমি অনুষ্টুপীয়াভাৱে অকল পূজা ভাগ আমি অহা 2 নৱেম্বৰ তাৰিখলৈ উদযাপন কৰিম বুলি ভাবিছোঁ। আৰু ইয়াৰ কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ অকল নাম প্ৰসংগই থাকিব, অন্য আমোদ প্ৰমোদমূলক কোনো ধৰণৰ অনুষ্ঠান এইবাৰ আমি ৰখা নাই আৰু মেলাখন তেনেকৈ অনুষ্ঠিত নহ'ব। কি হ'ল বন্ধু, ভাড়া চাৰা নামাৰি শুই আছ যে? নুশুই কি কৰিম হে, বেটাৰী চাৰ্জ শেষ। এই সেইদিনাখন লৈছিলোঁহে, বেকআপে নিদিয়ে নহয়। হেৰ' GT বেটাৰী ল'লে এনেকুৱা অৱস্থা হ'বই। সেইকাৰণে মোৰ নিচিনাকৈ পাৱাৰ 7 120 এম্পিয়াৰ বেটাৰী ল'ব লাগে। ই আন বেটাৰীৰ নিচিনা নহয়। আপুনি বাৰু ই ৰিক্সাৰ চালক নেকি? আৰু উপযুক্ত মূল্যত আপুনিও বিচাৰে নেকি সৰ্বোত্তম বেটাৰী? তেন্তে এতিয়া চিন্তা নাই, কাৰণ পাৱাৰ 7 ই ৰিক্সাৰ বেটাৰী এতিয়া আপোনাৰ ওচৰৰ চহৰ ঢেকিয়াজুলিৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হাবৰো ইলেক্ট্ৰনিক্সত উপলব্ধ। তাৰোপৰি ইয়াত আপুনি UPS কনভাৰ্টাৰ ডিজিটেল ৱেইং মেচিনৰ বেটাৰীও ক্ৰয় কৰিব পাৰিব। লগতে বাজাজ ফাইনেন্সৰ দ্বাৰা EMIৰো ব্যৱস্থা আছে। গতিকে ঢেকিয়াজুলি চহৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হামৰো ইলেক্ট্ৰনিক্সত সোনকালে যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 7002618332 আৰু 9435059573। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।